এভৰিৱান কি খবৰ সকলোৰে আজি মই কুকিং ভিডিঅ' লৈ অহা নাই আজি লৈ আহিছোঁ এটা ট্ৰেভেল ব্লগ একচুৱেলি আমি যোৰহাটলৈ মানে একচুৱেলি শিৱসাগৰলৈ গৈছিলোঁ শিৱসাগৰলৈ যাওঁতে ৰাস্তাত ক'তনো কি কৰিলোঁ ক'ত সোমালোঁ সেইটো বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ চাই ভাল পাব বুলি আশা ৰাখিলোঁ এয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ গুৱাহাটীৰ পৰা আহি পেলাই আমি ধুনীয়াকৈ গৈ আছোঁ ৰাস্তাৰে গৈ বতৰটো বৰ ধুনীয়া আৰু মই ঘৰতে ফ্ৰাইড ৰাইচ বনাই আনিছিলোঁ আৰু অকণমান ফ্ৰুটছ কাটি আনিছিলোঁ আমি নগাঁও মানত ৰখি এজেগাত ফ্ৰাইড ৰাইচটো খাই ল'লোঁ খাই লৈ উঠি আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ যাত্ৰা আৰম্ভ কৰি প্ৰায় কাজিৰঙা মানে মাজতে কিন্তু ফল মূলো খালোঁ অকণমান গাড়ীত গৈ থাকিলে কিবা কিবি খায়ো থাকিব মন যায়তো সেইকাৰণে এয়া ফল মূলো খালোঁ খাই এয়া কাজিৰঙা পালোঁ কাজিৰঙা পাই কাজিৰঙাত আমি দেখিলোঁ ৰ'দৰ মানে একদম তাপত থাকিব নোৱাৰি গড় কেইটামান ওলাই আহিছে ওলাই আহি পানী খাবলৈ ওলাই আহিছে গড় দেখা পালোঁ দুটা ইয়াত দেখিছেনে গড় দেখা পালোঁ দুটা তিনিটামান হৰিণাও দেখা পালোঁ আৰু লগতে বনৰীয়া হাতীও দেখা পালোঁ বৰ ভাল লাগিলে পিছে মানে ভাবিছিলোঁ বোলো বাঘ চাগো দেখা পাওঁ নেকি কিন্তু নাপালোঁ বাৰু ডুগুৱেটো হাল্লা লগাই আছে মা বাঘ কিয় দেখা নাই কিন্তু বাঘবোৰ ইমান সহজ নেকি দেখিবলৈ সেইটো কাৰণে তথাপিও এইখিনি দেখা পাই ভাল লাগিল আৰু আহি কাজিৰঙাত আমি এয়া সোমাব লৈছোঁ অৰ্কিড নেশ্যনেল পাৰ্কত এয়া দেখিছেনে কি সুন্দৰকৈ জাপিটো দি থৈ দিছে আৰু এয়া তাতে পাৰ্কত সোমায়ে টিকট কাটি ল'লোঁ টিকট কাটি উঠি এয়া দেখিছেনে বাঁহ বেতৰ ঢেৰ বস্তু কাপোৰ কানিৰ পৰা আদি কৰি চব উলিয়াই থৈছে বৰ ধুনীয়া লাগে এয়া পাৰ্কৰ ভিতৰলৈ সোমাই আহিলোঁ সোমাই আহি দেখিছেনে ফুল কিমান ধৰণৰ ভেৰাইটিজ ফুল আছে গছ গছনি সেউজীয়া তাৰমানে চব চাইডে আৰু এয়া ধুনীয়াকৈ এইটো পানীৰ এটা ধুনীয়া থৈ দিছে তাৰপাছত আহিয়ে ইয়াতে আমি অকণমান সময় বহিলোঁ ইয়াতে প্ৰগ্ৰেম চলি আছে ধুনীয়াকৈ আমি ভাতৰ অৰ্ডাৰ দিছোঁ একচুৱেলি 3টা বাজি গৈছে অলৰেডি আমাৰ ভোকো লাগিছে সেইটো কাৰণে আমি ভাতৰ অৰ্ডাৰ দি তাত বহি প্ৰগ্ৰেম উপভোগ কৰি আছোঁ এয়া বিহু চলি আছে ইয়াৰ আগত কাৰ্বি নৃত্য হৈ গ'ল আৰু বিভিন্ন কিছুমান নৃত্য হৈছিলে কিন্তু আমি আহি পোৱালৈকে মোটামুটি শেষেই হ'ল যেনিবা এয়া বিহু চাই আমি আমাৰ খোৱাৰ অৰ্ডাৰ কৰিলোঁ খোৱাৰ অৰ্ডাৰ আহি মেলি আমি ধুনীয়াকৈ চাই আছোঁ আৰু এয়া আমাৰ থালি আহি গ'ল দেখিছেনে কিমানবিধ আইটেম দিছে মানে গণা নহ'ল বাৰু কিমানবিধ দিছে তথাপিও ভাবিছোঁ 10-12 বিধমান দিছে কিন্তু মানে ইমানবিধ খাব বৰ মানে দিগদাৰ লাগে মানে মেইন কথা কি বেছি আঞ্জা থাকিলে ভাত খাবলৈ অকণমান অসুবিধা তথাপিও খুব সুন্দৰ হৈছিলে খালোঁ আমি সেনেকৈ ভাতখিনি ভাত তাত খাই আমি তাত অকণমান জুলনা জুলিলোঁ ডুগু আৰু মই জুলনা য'ত দেখিম তাত মানে জুলিম নাজানো কিয় ইমানে ভাল পাওঁ জুলনা জুলি অকণমান পাৰ্কখন ঘূৰিলোঁ ইমূৰৰ পৰা সিমূৰ ইমান সহজ নহয় গোটেই পাৰ্কখন 1-2 ঘণ্টাত কমপ্লিট কৰাটো বহুত চাবলগীয়া বস্তু আছে কিন্তু আমাৰ হাতত যিহেতু বহুত কম সময় আমি তথাপিও যিখিনি পাৰোঁ সেইখিনি চাব চেষ্টা কৰিলোঁ আৰু আপোনালোকক দেখাব চেষ্টা কৰিলোঁ আৰু এয়া ৰুম এটা ধুনীয়াকৈ আপোনাৰ এইটো মানে আমাৰ পুৰণা বাদ্যযন্ত্ৰবিলাক থৈ দিছিলে যিবিলাক বস্তু আমি নামো নাজানো বহুত বস্তু ইয়াতে নামো নাজানো আমি সেনেকুৱা ধৰণৰ বস্তুও দেখিলোঁ সেইটো ভাল লাগিছে যে নজনা বস্তু বহুত দেখিব পাৰিলোঁ আৰু এইবিলাক ধৰ পুৰণা দিনৰ আমাৰ বস্তুবিলাক ইয়াতে আপোনাৰ আছে আমাৰ কইনা নিয়া ডোলা আগতে কইনাবিলাক ক'ত নিছিলে ডোলাবিলাক এইখন ডোলাত নিছিলে কইনা তাৰপাছত আপোনাৰ চাকি লগোৱা গছাৰ পৰা আদি কৰি চব নিছে মই নামবিলাক কৈ গৈছিলে গাইড এগৰাকী থাকে কিন্তু মোৰ মনত নাই আপোনালোকে চাই যাওকচোন বহুত ধুনীয়া আমি গোটেই পাৰ্কখন কভাৰ কৰিব নোৱাৰিলোঁ কিছুমান দৰকাৰী বস্তুবিলাক চাই মেলি আমাৰ এইবিলাক দেখিছেনে ইয়াতে পুৰণা দিনত ব্যৱহাৰ হোৱা বস্তুবিলাক আছিলে বৰ ধুনীয়া এইবিলাক গোটেইখিনি চাই মেলি আমি আকৌ যোৰহাটলৈ যাত্ৰা আৰম্ভ কৰিলোঁ মানে আমি শিৱসাগৰলৈ গৈছিলোঁ যদিও আমি সেইদিনাখন যোৰহাটত ৰাতি থাকিলোঁ মোৰ মামাৰ ঘৰত যোৰহাটত থাকি নেক্সট ডে ৰাতিপুৱা আমি যোৰহাটৰ পৰা শিৱসাগৰলৈ গৈছিলোঁ শিৱসাগৰৰ ব্লগটো মই নেক্সট ভিডিঅ'ত আনি আছোঁ এইটো আজি মই যোৰহাটলৈ আপোনালোকক দেখালোঁ আমি যোৰহাটলৈ যাওঁতে ক'ত সোমালোঁ কি কৰিলোঁ
ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লাইক এটা কৰি দিব আৰু নতুনকৈ যদি মোৰ চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নিশ্চয় মই আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে আচ্ছা ভিডিঅ'টো উপভোগ কৰক তেতিয়াহ'লে আকৌ নতুন এটা ভিডিঅ' লৈ পেলাই লগ পাই আছোঁ ধন্যবাদ বাই